শিক্ষাগুৰু প্ৰমুখ্যে সমূহ সুধী সমাজ আজিৰ দিনটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পবিত্ৰ স্মৃতিত আয়োজিত শিল্পী দিৱস আমাৰ বাবে এটি বহু প্ৰতীক্ষিত দিন। শৈশৱৰ পৰাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতাবোৰ চৰ্চা কৰি আহিছিলোঁ। এক প্ৰকাৰে ক'বলৈ গ'লে তেজত সোমাই পৰিছে। হয়নে সপোনে অৱচেতন মনতো কবিতাবোৰ মনলৈ আহি থাকে। এইমাত্ৰ কাকতিদাই এটা বৰ গুৰুত্বপূৰ্ণ আৰু গধুৰ শব্দ কৰি দিলে, ডেমনষ্ট্ৰেশ্যন। সিমানৰো যোগ্য বুলি নাভাবোঁ, কিন্তু আমাৰ শৈশৱত যি ধৰণৰ কবিতাৰ চৰ্চা হৈছিল, আবৃত্তিৰ প্ৰতিযোগিতা হৈছিল, আজি ইয়াত সংগ্ৰামজিতা বাইদেউ বহি আছে। আমি একেলগে আবৃত্তিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, দেখি ভাল লাগিছে, বাইদেউলৈ শ্ৰদ্ধা জনাইছোঁ, মোতকৈ অগ্ৰজ হয়, কিন্তু সমসাময়িকভাৱে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। সেইবিলাক যেন নাইকিয়া হৈছে, চৰ্চাবোৰ কমি গৈছে। সেইকাৰণে নতুন প্ৰজন্মক কিছু অনুপ্ৰাণিত কৰিব পাৰিম বুলি দুটিমান কবিতাৰ আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। যদি কোনো অকণমানি তাৰ দ্বাৰা অনুপ্ৰাণিত হয় আৰু কেতিয়াবা শিকিবলৈ আগ্ৰহো কৰে, আমি শিকাবলৈ সদায় সুখী হ'ম। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতাবিলাক, আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, আমি সৰুৰে পৰাই কবিতা আবৃত্তি বুলি ক'লে এটা বিপ্লৱী মনোভাৱ মনলৈ লৈ আহোঁ, বিপ্লৱী। কিন্তু অকণমানি এটাৰ মুখত আবৃত্তিটো ঠিক বিপ্লৱী কবিতাতকৈ এনেকুৱা ধৰণৰ বিলাক ভাল লাগিব নেকি? দুই লাইন শুনক। জ্যোতিপ্ৰসাদ আগৰৱালাই নিজৰ কণমানিকেইটাক চাই তেওঁলোকৰ ভাৱ ব্যক্তিবোৰৰ ওপৰতো কিছুমান কবিতা লিখিছিল। যেনেকে, আকাশী ঘৰত থাকে ঈশ্বৰৰ ল'ৰা, আমাৰ ঘৰত মই দুষ্টালি কৰা দেউতাৰ ল'ৰা। অকণমানি ছোৱালীৰ মনত ডাক্তৰলৈ ভয়, ডাক্তৰ ডাল দুষ্ট পেটাল, কিয় জানো ঘনে ঘনে আমাৰ ঘৰলৈ আহে, সি যে জংকাল। মায়ে কয় ডাক্তৰ ভাল, বৰ হেনো ভাল, নহয় নহয় মা, সেইডাল কেতিয়াও হ'বই নোৱাৰে ভাল, সি যে জংকাল। ডাঙৰ হ'লেই মই খুটি তাৰ ভাঙি দিম ধৰুহা কঁকাল। তো এনেধৰণৰ কবিতা সৰু ল'ৰা ছোৱালীৰ মুখত ভাল লাগে, সেইবিলাক আমি শিকাব লাগিব, সেইবিলাক কবিতাৰো আবৃত্তি কৰিব লাগিব। যি কি নহওক, আৰম্ভ কৰিব বিচাৰিছোঁ। এইটো কবিতা মোৰ আচলতে সম্পূৰ্ণ মুখস্থ নাছিল, কিন্তু অকণমান মই শুনাব বিচাৰিছোঁ, যিহেতু এটা প্ৰিয় কবিতা। কবিতাটি 1943 চনৰ জুন মাহত লিখিছিল ৰূপকোঁৱৰ আগৰৱালাদেৱে। ভৰপক আন্দোলনৰ সময়, প্ৰচণ্ড জাতীয়তাবাদ, এক চৰম উত্তেজনা, ব্ৰিটিছক খেদিব লাগে। কেতিয়াবা অনুভৱ হয়, প্ৰাসংগিকতাতে কৈছোঁ, সেইদিন বৰ বেছি ভাল আছিল নেকি? তেতিয়া আমি এক আছিলোঁ, আমাৰ নিজৰ মাজত দ্বন্দ্ব খৰিয়াল নাছিল, একেই শত্ৰু বিদেশী। আৰু সেই আবেগেৰে তেখেতে লিখিছিল জ্যোতি শংখ। ৰণ 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 আলোড়ন কম্পন ঘন ঘোর গর্জন, অস্ত্ৰৰ ঝনঝন সীমান্তে প্ৰান্তে শত্ৰু যে অগণন, অসমীয়া জীৱনৰ সন্ধিক্ষণ। চাৰিওকাষে বেৰি অসম আহিলে খেৰি, আৰু যে নহয় দেৰি, বজা অসমীয়া শৰাই ঘটীয়া, বজা বজা ৰণভেৰী, অসমীয়া হুঁচিয়াৰ শত্ৰু পালেহি দুৰ্নিবাৰ। যুদ্ধ যুদ্ধ মাথোন লাগিব যুদ্ধ, যুদ্ধ নহলে নহব ৰুদ্ধ, আজি অসমে যে অৱৰুদ্ধ। তই অসমীয়া শৰাই ঘটীয়া, তই যে অগ্নিবৰ্য, জ্বলি উঠ নৱসূৰ্য। দেশ যায় জ্বলি, ঘৰ যায় হলি, চোতালত দিলে সতৰুৱে ভৰি, এতিয়াও জানো তোৰ বুকুখন যোৱা নাই পুৰি। কৰ সোনকালে ফালি মুখ জাল, ওলা ওলা তই নুদুখি কপাল, হীনতাতকৈ মৃত্যু ভাল। অসমীয়া হুঁচিয়াৰ শত্ৰু যদিও দুৰ্নিবাৰ, হৈ যাব চাৰখাৰ। আৰু অকমান শুনাম, আশা কৰোঁ বেছি দীঘলীয়া হোৱা নাই। ৰূপকোঁৱৰ আগৰৱালাদেৱে হিমালয়ৰ সৌন্দৰ্যত মুগ্ধ হৈ এটি অন্যতম শৃংগ কাঞ্চনজংঘাৰ বুৰঞ্জীৰে মানৱ জীৱনৰ, মানৱ সভ্যতাৰ উত্থান পতন আৰু পুনৰুত্থানৰ বুৰঞ্জী লিখিছিল। নাম দিছিল কাঞ্চনজংঘাৰ বুৰঞ্জী। মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰশীৰ, মই অভ্ৰভীৰ বীৰ, মোৰ জটা ঝৰি ঝৰি নিজুৰি নিজুৰি বয়, নিগৰি নিগৰি অবিৰল কল কল। হইল যা পয়ুধরা পিয়ুষ হলিলা হুরধুনি গঙ্গা,
প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অনন্ৰি জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি মোৰে আশে পাশে গাই কিন্নৰী বালিকাই আলোক বুধন মহাগীত সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰিত উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়া ময়া কাচুলেৰে কাছে প্ৰহেলিকা মই সপন আছে কুটজ কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ চন্দা শৈলবালা জলে কস্তুৰী গন্ধা ৰূপকোঁৱৰ বৰ অসমৰ অসমীয়া আছিল তেখেতে অসমীয়া ডেকাৰ সংজ্ঞাত কৈছে কামৰূপা মোৰ সুদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব উজ্জ্বল কোহিনুৰ পিন্ধি হাঁহি জ্যোতি ৰূপা হ'ব মই অসমীয়া প্ৰাগজ্যোতিষৰ মই অসমীয়া শোণিতপুৰৰ নবীন যুগৰ কুমাৰ ভাস্কৰ মই অসমীয়া শৰাইঘাটৰ চুকা তৰোৱাল নৌলাচিতৰ মোমাই তামুলীকৰ দুৰ্জয় অগ্নিকৰ মই নাই মোৰ হবকৰ মই খাচিয়া মই জয়ন্তীয়া দফলা আৱৰ অকা মই সিংহু ভৈয়ামৰ মিৰি সোৱন হিৰিয়া ডেকা বিজয়ী আহোম কছাৰী কোচৰ মেচৰ কুমাৰ মই ৰাজবংশী ৰাভা কপালত জলে শত গৌৰৱ আভা মই লালুং চুটিয়ালো চাই মিকিৰ গাৰু মিচিমি খামটি লগা আংগামী বীৰ পৰ্বতে পাহাৰে জ্বলিছে উচ্চ শিৰ সাম্য মৈত্ৰীৰ মই ৰণুৱা চাহ বাগিচাৰ মই বনোৱা ন অসমীয়া বৈমন চিঙীয়া ধৰুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই ধন্যবাদ অশেষ ধন্যবাদ